পটল দি মই বনাইছোঁ, কাৰী টাইপত বনাইছোঁ আৰু। এতিয়া মই মানে ধৰি লওক পটলখিনি ধুনীয়াকৈ ওপৰৰ চুচটো গুচাই পেলাই ধুনীয়াকৈ সেয়া ধুই পখালি মানে পৰিষ্কাৰকৈ ধুই ল'লোঁ আৰু। ধুই পেলাই মাজৰ অংশখিনি উলিয়াই পেলাই দিলোঁ। মাজৰ অংশখিনি পেলাই দি ধুনীয়াকৈ মই ডিম ভাঙিলোঁ। ভাঙি পেলাই আপোনাৰ ভিতৰত দি দিলোঁ। ভিতৰত দি আলু মই কাটি থোৱা আলু ভালকৈ ধুই পেলাই থৈছোঁ। আলু আৰু পটল যিখিনি মই ভাঙি পেলাই পটলৰ ভিতৰত দিছোঁ। মই চচ এটাত পানী অলপ লৈ ধুনীয়াকৈ গেছটো জ্বলাই লৈ মই সিজাই ল'লোঁ। অলপ সিজাই লোৱাৰ পিছত সিজাই শেষ হ'ল। তাৰপিছত নমাই থলোঁ। নমাই থৈ মই কেৰাহীটো বহাই দিলোঁ। কেৰাহী বহাই দি কেৰাহীটো গৰম হ'ল, তেল অলপ দি দিলোঁ। তাৰপিছত মই সিজাই থোৱা কণী, পটল, আলু আৰু খিনি ধুনীয়াকৈ নিমখ যিমানখিনি হেৰি আছে নিমখ আৰু সোৱাদ অনুসৰি নিমখটো দিলোঁ, হালধি অলপ দিলোঁ, দি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি নমাই থৈ আকৌ অলপ তেল দিলোঁ। তেল দি পেলাই তেলখিনি গৰম হ'ল। গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি মই তেলত দিলোঁ। দি পেলাই অলপ লৰাই কৰি দিলোঁ। দি আকৌ ফ্ৰাই কৰি থোৱা কণী, আলু সেইখিনি ধুনীয়াকৈ মই পিঁয়াজখিনিৰ লগত মিক্স কৰি পেলাই ভাজি ল'লোঁ। ভাজি লোৱাত আপোনাৰ মই নহৰু, আদা যিখিনি সেই পিচি পেলাই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ তেলত দি দিলোঁ। দি অলপ জিৰা গুড়ি দিলোঁ। দি পেলাই অলপ ভাজিছোঁ আৰু ভাজি পেলাই আপোনাৰ অলপ পানী দিছোঁ আৰু পানীটো নিদিলে মানে হেৰি নিসিজিবতো, অকণমান হেৰি দিছোঁ আৰু মানে তেতিয়া তৰকাৰীটো সোৱাদটো বেছি ভাল লাগে আৰু মানে তৰকাৰী নহয় আৰু কাৰী টাইপত বনাইছোঁ। তাৰপিছত আপোনাৰ যেতিয়া তৰকাৰী মানে কাৰীখিনি পটলৰ কণী হেৰি হৈ গ'ল, শেষত আপোনাৰ ইলাচি আৰু ডালচেনি আছে নহয়, সেয়া ধুনীয়াকৈ গুড়ি কৰি অকণমান মই তাত দি দিলোঁ। এতিয়া আপোনালোকে কেনেকুৱা পায়, ভাল পালে আপোনালোকে ঘৰত বনাই খাব। এইটো নতুন পদ্ধতিতহে মই বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে যদি বনোৱা ভাল পায় তেতিয়াহ'লে আপোনালোকে ঘৰত বনাই খাবচোন। আজিলৈ আহোঁ। Can't go back to